हेलो फ्रेंड्स, वेलकम टू माय चैनल। मोर चैनल आपलोक पुनर्बार स्वागतम जानाइছো। आज भाविलो रातिपुৱাৰ পৰাই ভিডিওটো আৰম্ভ কৰো। কি নকৰো আপোনালোকে সম্পূৰ্ণ ভিডিওটো চাই থাকক। এয়া বাৰবি শুই উঠাই নাই। বলকচোন বাহিৰৰ পৰা আহো। এতিয়া বাজিছে ৰাতিপুৱাৰ 6টা। চাওকচোন। Hold me close till I get up. Time is barely on our side. এতিয়া মই কৰিম ৰুম চাফা। আপোনালোকে তেন্তে ভিডিওটো চাই থাকক। On we'll go. কি কৰি আছা তুমি? গুড হেয়া good হেয়া চুম দি দিয়া, এটা প্লেন কিছ দি দিয়া চবকে প্লেন কিছ দি দিয়া। তুমি নাংটা হৈ আছা। চোৱাচোন চোৱা। And on we'll go. এয়া মায়ু হৈ উঠিলে, উঠি আহি নিজকে চাই আছে। ভালদৰে কৈ দিয়া গুড মৰ্ণিং। গাইছ, মই এতিয়া গা ধুব যাওঁ আৰু মই আপোনালৈ ছাৰপ্ৰাইজ প্লেন কৰি থৈছিলোঁ। সেইকাৰণে সেইটো কাৰণে মই গা ধুব লাগিব, সেইটো আপুনি জানে। আৰু মই যোনটো জেগাত যাই আছোঁ তাতে মা নাথাকে, মিমি নাথাকে, পাপা নাথাকে আৰু আইতা নাথাকে আৰু মামা নাথাকে। য'ত মই অকলে থাকোঁ তাত মই যাম, আপোনালোকক লৈ যাম। হেল্ল' ফ্ৰেণ্ডছ, ঘৰ চৰ ঝাৰু দি কাপোৰ চাপোৰ ধুই ঘৰ চৰ মুচি লৰালৰিকৈ যাব ওলালোঁ। স্কুলত গৈ পাব লাগিব 11টা বজাৰ আগত। এতিয়া যাব ওলাইছোঁ। ডাইৰেক্ট আপোনালোকক ৰাস্তাত লগ পাম। চাওক, হেৰি কৰি দিয়া। বাৰ্বি আমাৰ গুৱাহাটীত যাব। ভিডিঅ'টো চাই থাকক। ফাইনেলি আমি ঘৰৰ পৰা ওলালোঁ আৰু এতিয়া গড় পাইছোঁ, গড় চক। অলৰেডি বহুত দেৰি হৈয়ে গ'ল, 11টা বজাতে যাই পাব লাগিছিল। 11টা বাজিলে, এতিয়া কি হয় চাই লওঁ। Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us. আমি এতিয়া ৰঙীয়া ব্ৰিজ পালোঁ। ব্ৰিজৰ তলেৰে যাব লাগিব স্কুললৈ। এয়া মায়ুষ নামিলে। একচুৱেলি মায়ু ইয়াতে থাকে, হোষ্টেলতে থাকে তাই। ৰঙীয়া কনভেন্ট স্কুল। How many months? Give me your cat. 1.5 months. 1.5. Huh? Dia besar tu.
দাদা ডান্স কৰি দেখাই দিয়া চিষ্টাৰক মজা কৰে ডান্স এটা দেখাই দিয়া চিষ্টাৰক प्रोग्राम है ना ডান্স কৰি দেখাই দিয়া চিষ্টাৰক some program है ना she will be solo dance she will dance বাই বাই দি দিয়া চিষ্টাৰক এইটো মায়ুৰ হোষ্টেল হয় এইফালে আৰু এইবোৰ ক্লাছৰুম হয় এইবোৰ টিচাৰ কমন ৰুম হয় স্কুলত অহাৰ মেইন ৰিজনটো হৈছে মায়ুৰ ৰিজাল্ট ল'ব আহিছিলোঁ তাই ছেকেণ্ড ইউনিট টেষ্টত আজি ৰিজাল্ট দিছে গতিকে ৰিজাল্টটো ল'ব আহিছিলোঁ আৰু স্কুলত ফিজ দিব লগা আছিল ফিজ দিব আহিলোঁ আৰু আপোনালোকক ঘৰত যে ৰিজাল্ট কি হ'ল তাই ঘৰত গৈ আপোনালোকক জনাই আছোঁ এতিয়ালৈ বাই বাই আকৌ ৰাস্তাত লগ পাম আকৌ পাঠশালাত সোমাব লগা হ'ল মানে মিষ্টাৰৰ কিবা দাঁতৰ অলপ প্ৰব্লেম হৈ আছিল সেইবাবে ডক্টৰ আমিৰ হুছেইন ছাৰৰ তাত সোমাই গ'লোঁ ফ্ৰেণ্ডছ কালি ৰঙিয়াৰ পৰা আহি আৰু ভিডিঅ' বনোৱা নহ'ল মানে পাঠশালাত বহুত পলম হৈ গ'ল মিষ্টাৰৰ দাঁতৰ ডক্টৰৰ তাতে গ'লোঁ গৈ উঠি অলপ বজাৰ কৰিলোঁ মাৰ কেইটামান বস্তু প্ৰয়োজনীয় বস্তু ল'ব লগা আছিল বস্তু কেইপদ ল'লোঁ লৈ উঠি আৰু ভিডিঅ' বনাব মন নগ'ল মানে বহুত পলম হৈ ভাবিলোঁ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আজি হৈছে নেক্সট ডে যোৱাকালি বুধবাৰ আছিল আৰু আজি বৃহস্পতিবাৰ হয় ভাবিলোঁ আপোনালোক যে কৈছিলোঁ মায়ুৰ ৰিজাল্ট কি হ'ল আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ বলক আপোনালোকক মায়ুৰ ৰিজাল্টটো দেখুৱাই আছোঁ ৰিজাল্ট চালে আপোনালোকে ভাবিলোঁ আজি ভিডিঅ'টো ইমানতে শেষ কৰোঁ বুলি যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে কাষত থকা বেল আইকনটো প্লিজ টিপি দিব পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম আজিলৈ বাই বাই